নমস্কাৰ বন্ধুসকল বৰ্তমান সময়ত বেছিভাগ মানুহে কিবা নহয় কিবা সমস্যাত পৰি মানসিক অশান্তিত আক্ৰান্ত হোৱা আমি দেখিবলৈ পাওঁ কিন্তু কিছুমান মানসিক সমস্যাৰ পৰিমাণ ইমানেই বেছি যে কেতিয়াবা কিছুমানে সেইবোৰ সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ দৰে পথো ল'বলৈ বাধ্য হয় এতিয়া মই জ্যোতিষশাস্ত্ৰৰ দৃষ্টিত যদি মই কিছু কথা ক'বলৈ যাওঁ তেনেহ'লে চন্দ্ৰমা হৈছে আমাৰ মনৰ কাৰগ্ৰহ চন্দ্ৰমা যেতিয়া মানুহৰ জন্মকুণ্ডলীত 6-8-12 থাকে বা চন্দ্ৰমা যেতিয়া পাপ গ্ৰহৰ লগত মিলিত হৈ থাকে তেতিয়া মানুহৰ টোপনি নহা সমস্যাবিলাক সৃষ্টি হ'বলৈ আৰম্ভ কৰে ৰাতি দেৰিলৈকে টোপনি নহা সমস্যা হ'বলৈ আৰম্ভ কৰে বডিত পানীৰ পৰিমাণ কমি যায় অৰ্থাৎ সেই মানুহে পানী খুব কম খাবলৈ আৰম্ভ কৰে যাৰ ফলত মানসিক সমস্যাৰ পৰিমাণবিলাক খুব বৃদ্ধি পাবলৈ আৰম্ভ কৰে মূৰটো খুব বিষ হ'বলৈ আৰম্ভ কৰে মূৰৰ বিষ হ'বলৈ আৰম্ভ কৰে মাথাটো খুব গধুৰ লগা কেতিয়াবা কিছুমান মানুহৰ ল' প্ৰেছাৰ সমস্যা হোৱাৰ আমি দেখিবলৈ পাওঁ গতিকে এই চন্দ্ৰমা যেতিয়া মানুহৰ বেয়া হৈ যায় তেনেকুৱা ধৰণৰ সমস্যা দেখিবলৈ পাওঁ লগে লগে সেইবোৰ মানুহে খুব জোখতকৈ অধিক ভাবিবলৈ আৰম্ভ কৰে যিকোনো কথা তেওঁলোকে খুব অধিক ভাবিবলৈ আৰম্ভ কৰে ভবাৰ ফলত সৰু কথাত আৱেগিক হৈ যোৱাৰ ফলত এটা কথাকে যেতিয়া মই বেছিকৈ ভাবি থাকিম তেতিয়া কি হ'ব আমাৰ মন মগজুবিলাকত কি হ'ব সেইটো এটা বেয়াকৈ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে যাৰ ফলত মানসিক অশান্তি হোৱাৰ সম্ভাৱনা থাকে কিছুমান মানুহে কিছু কথাক লৈ পেলাই ৰাতিটো টোপনি নাহে সৰু কোনোবাই যদি কিবা সৰুকৈ কিবা এটা কথাও কৈ দিয়ে সেইটো আৱেগত লৈ পেলাই ৰাতি দেৰিলৈকে টোপনি নোহোৱা সমস্যা কিছুমানো হোৱা দেখিবলৈ পোৱা যায় এতিয়া এইটো বস্তু নোহোৱা কৰিবৰ কাৰণে পোনপ্ৰথমে আমি পানীৰ পৰিমাণটো বঢ়াব লাগিব পানী যাতে আমি ৰেগুলাৰ নিয়মিতভাৱে 4-5 লিটাৰ পানী আমি সেৱন কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু টোপনিটো ভালকৈ আনিব চেষ্টা কৰিব লাগিব টোপনিটোৰ কাৰণে কি হ'ব যিবিলাক মানুহৰ টোপনি নোহোৱা সমস্যা আছে ৰাতি দেৰিলৈকে সেইবিলাক মানুহে আবেলি সময়ত কমচে কম 4-5 কিলোমিটাৰ এটা খোজকঢ়া হওক বা দৌৰা হওক কাম কৰিব শাৰীৰিক পৰিশ্ৰমটো বেছি কৰি থাকিলে তেজ চলাচলৰ পৰিমাণটো বৃদ্ধি হ'ব আৰু তেজ চলাচলৰ পৰিমাণটো বৃদ্ধি হৈ গ'লেই ৰাতি খুব ধুনীয়া টোপনি আহিবলৈ আৰম্ভ কৰিব আৰু লগে লগে এই শাৰীৰিক পৰিশ্ৰমটো হোৱাৰ লগতে কি হ'ব মানুহৰ মানসিক যিটো অশান্তি আছে সেইবিলাক কিন্তু কমি আহিব সুষম আহাৰ যিবোৰ খাদ্যই শৰীৰৰ কাৰণে পুষ্টি যোগান ধৰে যিবোৰ খাদ্য আমাৰ শৰীৰৰ কাৰণে উপকাৰী সেইবোৰ খাদ্য খাব লাগে ফল মূল জাতীয় খাদ্য খাবলৈ চেষ্টা কৰিব লাগে কিন্তু ইয়াৰ পৰিৱৰ্তে চিগাৰেট মদ ভাং বিড়ি চিগাৰেট এইবিলাক বস্তু কিন্তু এৰি চলিবলৈ চেষ্টা কৰিব লাগে কাৰণ এইবিলাক বস্তুৱে আপোনাৰ সেইবিলাক বস্তু সমস্যাবিলাক খুব বেছি বঢ়াব পাৰে গতিকে সেই বেয়া বস্তুবিলাকৰ পৰা আপুনি নিজক আঁতৰাই কেনেকৈ পজিটিভ কৰি ৰাখিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু এটা কথা বৰ্তমান সময়ত বেছিভাগৰ আধ্যাত্মিকতা নোহোৱাৰ কাৰণেও কেতিয়াবা মানসিক অশান্তি হোৱাৰ দেখিবলৈ পোৱা গৈছে কাৰণ চাওক শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে আমাৰ শাৰীৰিক পৰিশ্ৰম কৰা অতি প্ৰয়োজন ঠিক তেনেকৈ আমাৰ মনটো সুস্থ কৰি ৰাখিবৰ কাৰণে আমি আধ্যাত্মিকতাৰ লগত জড়িত হোৱাৰ প্ৰয়োজন যদি আমাৰ আধ্যাত্মিকতা আছে এই আধ্যাত্মিকতাৰ লগত যদি আমি নিয়মিত যদি আমি 10 মিনিট বা 15 মিনিট সময় হ'লেও যদি আমি ভগৱানৰ নামত ৰাতিপুৱা সময় দিছোঁ তেতিয়াহ'লে কিন্তু আমাৰ বহুতখিনি মানসিক অশান্তি লাহে লাহে কমিবলৈ আৰম্ভ কৰে গতিকে এই আধ্যাত্মিকতাৰ লগত জড়িত হ'ব লাগে সকলো সময়তে মই দেখিবলৈ পাইছোঁ কেতিয়াবা কিছুমান মানুহে বহুত বিজ্ঞান মাৰি থাকে বহুত বিজ্ঞান কৈ থকা মানুহৰ জীৱনত অশান্তি হৈ আছে কিছু লোকেতো আত্মহত্যাৰ পথ বাছি লৈছে গতিকে এইটো হ'ব নালাগে গতিকে আধ্যাত্মিকতাৰো আমাৰ জীৱনত বহুত প্ৰয়োজন বহুত ডাঙৰ মানুহ কিছুমান পাওঁ টকা পইচা বহুত বেছি কিন্তু জীৱনত সুখ শান্তি নাই কেতিয়াবা আমাক আহি পেলাই কয় যে পইচা পাতি আমাৰ বহুত বেছি কিন্তু সুখ শান্তিটো বহুত কমি আছে কাৰণ মেইন বস্তুটোৱে হৈছে আধ্যাত্মিকতা সেই আধ্যাত্মিকতাৰ বস্তুটোৰ পৰিমাণটো কমি আছে ক'ৰবাত নহয় ক'ৰবাত কমি আছে গতিকে যি ভগৱানে যি দিছে তাকে লৈ সন্তুষ্ট হ'বলৈ শিকিব লাগে আৰু সন্তুষ্ট হ'ব পাৰিলেই যিমানবোৰ অশান্তি আছে সেইবিলাক লাহে লাহে কমিবলৈ আৰম্ভ কৰিব গতিকে ভগৱানে যি দিছে তাতে সন্তুষ্ট হ'বলৈ শিকা উচিত আৰু আধ্যাত্মিকতাৰ লগত মিলিত হ'ব লগতে শাৰীৰিক পৰিশ্ৰমটো বেছি কৰিব লাগে পানী বেছি খাব লাগে বেছি টেনশ্যন চিন্তা লৈ থাকিব নালাগে কাৰণ জীৱনটো দুদিনীয়া গতিকে যি 2টা দিন থকা হয়
সকলোৱে হাঁহি ধেমালি কৰি থাকিব লাগে, কোনো কাৰো প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে, কোনো কাগজ ঠাট্টা সমালোচনা কৰিব নালাগে, প্ৰয়োজন নাই সেইবিলাক কৰি থকাৰ। গতিকে যদি এইখিনি আপোনালোকে ভালকৈ ফ'ল' কৰিব পাৰে, খোজকঢ়া দৌৰা পৰিমাণটো যদি আপোনালোকে ভালকৈ ফ'ল' কৰে, পানী বেছি খাবলৈ আৰম্ভ কৰে, ফল মূল জাতীয় খাদ্য যদি আপোনালোকে বেছিকৈ খাবলৈ আৰম্ভ কৰে, মোৰ বিশ্বাস আছে মানসিক অশান্তিবিলাকো খুব কমি আহিব।